নমস্কাৰ মই প্ৰিয়ংকা চহৰীয়া আৰু আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো সিএমলৈ চিঠি নামৰ নতুন অনুষ্ঠান এটি মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে এখন চিঠি লিখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তাৰ মাজত পানী আছে নে পানীৰ মাজত ৰাস্তা আছে সেইটো আমি ভাবিব লগা হয় Letters to CM অনুষ্ঠানটোৰ উদ্দেশ্য এইটোৱে যে যেহেতু ইলেকশন আহি আছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগতে ঠাইখনৰ ডিস্ট্ৰিক্ট কমিশনাৰ আৰু স্থানীয় বিধায়ককো আহ্বান জনাইছে আহক আমি চাও তেওঁলোকেনো অসমৰ মুখ্যমন্ত্ৰী গৰাকী কি ক'ব বিচাৰে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নমস্কাৰ গ্ৰহণ কৰিব আমি মৰিগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাও যে মৰিগাঁও মহাবিদ্যালয়ৰ দ্বিতীয় প্ৰৱেশ দুৱাৰৰ লগতে সংলগ্ন হৈ থকা পথটি বহু দিনৰ পৰাই জৰাজীৰ্ণ অৱস্থাত থকা দেখা গৈছে আৰু এই পথটিৰে প্ৰতিদিনে শ শ ছাত্ৰ ছাত্ৰী স্কুল আৰু কলেজলৈ অহা যোৱা কৰে লগতে স্থানীয় ৰাইজো অহা যোৱা কৰে যেহেতু এই পথটিৰ লগতে মহাবিদ্যালয় স্কুল আৰু আইন মহাবিদ্যালয় সংলগ্ন হৈ আছে এই পথটিত অহা যোৱা কৰাৰ সময়ত বহুতো দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় সেয়েহে আপোনাৰ ওচৰত আমাৰ সাদৰ অনুৰোধ উক্ত পথটো পুনৰ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজক উপকৃত কৰে যেন যদি আপোনালোকৰো এনেকুৱা কিবা অসুবিধা বা সমস্যা আছে আৰু আপোনালোকে সেইটো নিৰ্বাচনৰ আগতে সিএমক জনাবলৈ বিচাৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মালৈ চিঠি লিখক আৰু সেইখন চিঠি পঠিয়াওক আমালৈ